বন্ধুসকল, আশা কৰিছোঁ সকলো ভালেই আছে। মোৰো ভালেই বাৰু। আজি ভিডিঅ'টো গঁৰালৰ পৰা আৰম্ভ কৰিলোঁ, ছাগলী গঁৰালৰ পৰা আৰম্ভ কৰিলোঁ। আজি ছাগলীখিনিক অলপমান ভিটামিন খুৱাবলগীয়া আছিলে, মানে এই ব্ৰটনটো খুৱাব লাগে, লিভাৰ টনিকটো খুৱাব লাগে। ছাগলীখিনি কমজুৰি হৈ গৈছে। পোৱালি দিয়াৰ পাছত ছাগলীখিনি একেবাৰে দেখিছোঁ যে কমজুৰি হৈ গৈছে। সিহঁতৰ লিভাৰটো অলপ ডেমেজ হৈছে নেকি, সেইকাৰণে সিহঁতক লিভাৰ টনিকটো খুৱাব লাগিব ছাগলীখিনিক। লিভাৰ টনিকটো এসপ্তাহ কণ্টিনিউ খুৱাই কিনে আকৌ মাজতে এদিন এল'মা খুৱাই কিনে আকৌ 7 দিনমান খুৱাব লাগে। মুঠতে 14 দিনমান খুৱাব লাগিব এই ব্ৰটনটো খোৱাৰ পাছত কি বুলি কয়, সিহঁতৰ গাটো অলপ লাগিব বাৰু। কাৰণ এতিয়া ঘাঁহ খাইছে যদিও কোনো তাৰমানে গাখিনি লগা নাই, টনকিয়াল হ'ব পৰা নাই আৰু। আহকচোন আজি দেখুৱাম বাৰু আপোনালোকক কেনেকৈনো সিহঁতি কি বুলি কয়, সিহঁতকনো কেনেকৈনো ব্ৰটনটো খুৱাওঁ তাকে দেখুৱাম, চাব আপোনালোকে। ইয়াতো আছে ছাগলী, এই চবকে খুৱাব লাগিব। বেছি নহয়, হিচাপত খুৱাব লাগে। ব্ৰটনটো ডাঙৰ মাক ছাগলী হ'লে মানে 5 ml খুৱাব লাগে, আৰু সৰু হ'লে মানে অলপ কমটিকৈ খুৱাব লাগে। 1 ml, পোৱালিবিলাকক 1 ml কৰি কিনে খুৱাব লাগে। পোৱালিখিনিও এতিয়া ঘাঁহ দিছেতো, ঘাঁহ খোৱাৰ লগে লগে সিহঁতৰ পেটত পেলু হয়, আৰু পেলু হোৱাৰ পাছত সিহঁতৰ নোমবিলাক থিয় থিয় হৈ যায়, আৰু নোমবিলাক থিয় থিয় হৈ গ'লে মানে কিবা দেখিবৰ কাৰণে বেয়া দেখে। সেইকাৰণে সিহঁতকো অলপ অলপ ব্ৰটন খুৱাই মেলি তাৰপাছত আকৌ এসপ্তাহমানৰ পাছত এল'মাৰটো তাৰমানে এদিন খুৱাব লাগিব। এদিন খুৱাই কিনে আকৌ ব্ৰটনটো ষ্টাৰ্ট কৰিব লাগিব। আহক নহ'লে মই খুৱাই লওঁ, কেনেকৈ খুৱাওঁ আপোনালোকক দেখুৱাম বাৰু, চাই থাকিব ভিডিঅ'টো। আৰু এটা কথা কৈ থওঁ, আপোনালোকে মোৰ ভিডিঅ'টো যদি চাই আছে তেতিয়াহ'লে ভিডিঅ'টো লাইক এটা কৰিবলৈ নাপাহৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাৰণ মই নতুনকৈ চেনেলটো খুলিছোঁ। গতিকে আপোনালোকৰ মৰম আৰু সঁহাৰি বিচাৰিছোঁ। আপোনালোকে চেনেলটো আগবঢ়াই নিব বুলি আশা কৰিলোঁ। লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি আৰু শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। যিমান পাৰে লগ বন্ধুলৈ শ্বেয়াৰ কৰি দিব আপোনালোকে। ছাগলীক লিভাৰ টনিক বা যিকোনো মানে লিকুইড টাইপৰ দৰৱ খুৱাবৰ কাৰণে এনেকুৱা চিৰিঞ্জ ব্যৱহাৰ কৰিলে ভাল হয়। কাৰণ সিহঁতৰ মুখত ভৰাই কিনে এনেকৈ কৰি কিনে আকৌ এনেকৈ কৰি কিনে পুছ কৰি দিলে মানে ধুনীয়াকৈ গুচি যায় সিহঁতৰ কি বুলি কয় পেটলৈ। নহ'লে অসুবিধা হয় সিহঁতক খুৱাবৰ কাৰণে, কাৰণ ছাগলীয়ে মুখখন মেলিবৰ কাৰণে টান পায়। গতিকে আপোনালোকেও যদি কেতিয়াবা ছাগলীক যিকোনো হওক, এল'মা হওক বা যিকোনো এনেকুৱা লিকুইড টাইপৰ কি বুলি কয় দৰৱ খুৱাবলৈ হ'লে মানে এনেকুৱা চিৰিঞ্জ ব্যৱহাৰ কৰিব, তেতিয়া বহুত সুবিধা হ'ব। হয়তো কিছুমানে নাজানে চাগে, এনেকুৱা চিৰিঞ্জ ব্যৱহাৰ কৰিব। ইয়াতে তেতিয়া গম পাব কিমান ml খুৱাব লাগে, কি চব সকলোবোৰ ইয়াত লিখা থাকে। ভিতৰ ভাগটো আন্ধাৰ হৈ আছে, ভালকৈ আপোনালোকে দেখি নাপাবও পাৰে। এইটো লিভাৰ টনিকটো এনেকৈ খুলি ল'লোঁ, এনেকৈ খুলি কিনে ইয়াৰ পৰা মেক্সিমাম 5 ml খোৱালে হৈ যাব, বেছিকৈ খুৱাব নালাগে। মাক ছাগলীবিলাকক 5 ml, যদি পোৱালিবিলাকক খুৱাওঁ বুলি ভাবিছে 1 ml লাষ্ট খুৱাব, তাতকৈ বেছি নোখুৱাব। আৰু এতিয়া বেজী দিয়া চিৰিঞ্জেৰে ছাগলীখিনিক ব্ৰটন লিভাৰ টনিকটো খুৱাই আছোঁ, আৰু গোটেইখিনিকে খুৱাব লাগিব। গোটেইখিনিকে খুৱাই উঠি বুলি কয় সিহঁতক মেলি দিম বাৰু ঘাঁহৰ কাৰণে, কাৰণ এতিয়া বৰষুণ দি আছে। বৰষুণ যাক এৰিলে হ'লে মেলি দিম। এতিয়া বৰষুণ বতৰ হৈ আছে, সেইকাৰণে সিহঁতক এতিয়া মেলিবৰ কাৰণে নহৈছে, বৰষুণ দি আছে। অলপ বৰষুণ দিয়াৰ পাছত মেলি দিম বাৰু। আৰু এটা কথা বন্ধুসকল, মই চাকৰিৰ পাছত ঘূৰি নুফুৰি মোৰ কৰ্মজীৱনটো এই ছাগলীখিনিৰ পৰা আৰম্ভ কৰিছোঁ। যাতে সফল হওঁ, আপোনালোকে আশীৰ্বাদ কৰিব। আৰু আজিলৈ ভিডিঅ'টো ইমানেই। যদি ভাল পালে চাই লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব, আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।